জবলেট আসামৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে ২৭ মে' আৰু ২৭ মে' তাৰিখে উচ্চতৰ মাধ্যমিক স্নাতক পৰীক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰিব বুলি বহুত সংখ্যক ৱেবছাইট আৰু বহুত সংখ্যক ইউটিউবাৰে ইউটিউবত ভিডিঅ' বনাই উপস্থাপন কৰিছিলে, কিন্তু আজি কোনো ধৰণৰ উচ্চতৰ মাধ্যমিক স্নাতক পৰীক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা নকৰে, কাৰণ কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন বৰ্তমান পৰ্যন্ত অহা নাই। আৰু যদি আজি সঁচাকৈ ঘোষণা কৰিলেহেঁতেন উচ্চতৰ মাধ্যমিক স্নাতক পৰীক্ষাৰ্থীসকলৰ ফলাফল, তেনেহ'লে তোমালোক সকলোৱে গম পালেহেঁতেন যে ৰাতিপুৱা সময়তে যে আজি ৰিজাল্ট ঘোষণা কৰিব বুলি, কাৰণ আগতীয়াকৈ জনাই দিব ৰাতিপুৱা সময়তে যে আজি ৰিজাল্ট সঁচাকৈ ঘোষণা কৰিব বুলি। কিন্তু বৰ্তমান পৰ্যন্তলৈকে উচ্চতৰ মাধ্যমিক স্নাতক পৰীক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰিব বুলি কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই বা মন্ত্ৰী বিষয়াসকলে জনোৱা নাই। মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক জনাব বিচাৰিছোঁ মে' মাহত ঘোষণা কৰাটো বহুতেই কম সম্ভাৱনা আছে, বেছিকৈ সম্ভাৱনা আছে জুন মাহৰ প্ৰথম সপ্তাহত। তথাপি মই চিয়'ৰ নকওঁ যে জুন মাহত বা মে' মাহৰ শেষৰ ইমান তাৰিখে দিব বা সিমান তাৰিখে দিব, মাত্ৰ বেছিকৈ সম্ভাৱনা জুন মাহত আছে। আৰু যিহেতু বৰ্তমান পৰ্যন্ত অফিচিয়েলি আপডেট হোৱা নাই, গতিকে ঠিৰাংকৈ মই কৈ নিদিওঁ যে ইমান তাৰিখে দিব বা সিমান তাৰিখে দিব। তথাপিও বেছিকৈ অনুমান কৰিব পৰা যায় যে জুন মাহৰ প্ৰথম সপ্তাহতে উচ্চতৰ মাধ্যমিক স্নাতক পৰীক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰিব। বাকী তোমালোকে কি ভাবা নিশ্চয় কমেণ্ট কৰিবা। নেক্সট ভিডিঅ' লগ পোৱাৰ কাৰণে ধন্যবাদ।